গুড ইভিনিং এভৰিৱান আৰু সন্ধিয়া সময় আৰু আজি আহিছে আমাৰ ঘৰত আলহী আৰু এয়া সন্ধিয়া সময় ৰঙা চাহৰ লগত খাবলৈ দালবুট চানা আৰু আজি গাও ভাল নাই পানী লগা পাইছে তো মই ভাবিলোঁ আজি চানাকে বনাম পিঁয়াজ জলকীয়া দি আৰু এয়া মই জলকীয়া কাটিছোঁ আৰু এয়া ৰঙা চাহ বনোৱা হৈ গ'ল আৰু আদা অকণমান কাটিছোঁ আৰু মিঠাতেল অকণমান দিম আৰু এয়া মোৰ চানা বনোৱা হৈ গ'ল আৰু ইফালে মই দিছোঁ অকণমান কালা নিমখ আৰু কেঁচা মিঠাতেল আৰু আমি ৰঙা চাহৰ লগত খাম আৰু এয়া চানা বনোৱা হৈ গ'ল আৰু ইফালে মাছ আছে আৰু ইফালে আলহী আমাৰ বা হয় আৰু এইফালে আমাৰ পিহি তো এই আমি ৰঙা চাহৰ লগত এয়া আমি দালবুট চানা খাইছোঁ আৰু ইফালে দোকানৰ পৰা আনি দিয়া চিপছ ইফালে বা দুজনী খাইছে ইফালে আছে জিনে আমি চিপছ খাইছোঁ সকলোকে স্বাগতম জনাইছোঁ সুমি চেৰেং ব্লগ আনিটি ভিডিঅ'লৈ আৰু ইফালে দেউতা মাছ কাটি আছে দাদা আৰু নবৌ ফুৰিব গৈছিলে দাদাৰ লগৰ ঘৰত আৰু মাছ দি পঠাইছে আজি আলহী আহিছে তো এয়া মাছ কাটা হৈ গ'ল আৰু আজি লৈ আহিছোঁ বাই বাই